আজি বনাবলৈ লৈছিলোঁ কাচকল আৰু আলু। সকলোৱে এবাৰ কাচকল আলু বনাবলৈ জানে আৰু তাতে ময়ো জানো। মইনো কেনেকৈ জানো, কেনেকৈনো বনাওঁ, তাকে বোলো অকণমান আপোনালোকক দেখুৱাওঁ। সেই বুলিয়ে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু এয়া ধুনীয়াকৈ কাটি কৰি ল'লোঁ। কাটি এতিয়া মই তাতে গৰম পানী অকণ এড কৰি দিলোঁ। গৰম পানী অকণ দি পেলাই তাতে ধুনীয়াকৈ হেৰি কৰি থৈ দিম, অলপ সময় তিয়াই কৰি থৈ দিম। আৰু কাচকলখিনি কাটোতে মানে মই কি কৰিছোঁ জানেনে, ওপৰৰ বাকলিটোহে মানে যেন তেন আৰু পাতলকৈ, খুব পাতলকৈ তেনেকৈ গুচাই লৈছোঁ। তেনেকৈ গুচাই ল'লে ভাল। এতিয়া মই এইখিনি টুকি থ'লোঁ ধুনীয়াকৈ। তাৰপিছতে মই ইয়াত দিব লৈছোঁ কেঁচা জলকীয়া আৰু নৰসিংহ, পিঁয়াজ তেনেকৈ লৈ লৈছোঁ, সৰিয়হ কেইটামান সৈতে। আৰু এতিয়া তেলখিনি পকিবলৈ দিলোঁ ধুনীয়াকৈ। যিকোনো আপোনালোকে যি তেল খায় সেইটো তেল ব্যৱহাৰ কৰিলেই হ'ল। মই মিঠাতেল খাওঁ কাৰণে ধাৰাটো, সেইটো কাৰণে মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যি তেল খায় সেইটো ব্যৱহাৰ কৰিব পাৰে, যোনে যি খায় আৰু। তাৰপৰা এইখিনি গোটেইখিনি ইয়াতে ঢালি দিলোঁ। দি পেলাই আৰু পিঁয়াজখিনি যেতিয়ালৈকে গুলপীয়া ৰং এটা নাহে তেতিয়ালৈকে মই ধুনীয়াকৈ সুন্দৰকৈ ভাজি থাকিম আৰু লৰাই আছোঁ এতিয়া বৰ্তমান। আৰু এতিয়া এনেকৈ লৰাই থাকোঁতে যেতিয়ালৈকে মানে ৰঙচুৱা নহয় তেতিয়ালৈকে মই এনেকৈ ভাজিয়ে থাকিম পিঁয়াজটো। আৰু দেখিছেনে ইয়াত ধুনীয়াকৈ কালাৰ এটা উঠি আহিছে। আৰু এতিয়া কালাৰটো উঠি আহোঁতে মই ইয়াতে দি দিম নিমখ, হালধি তেনেকৈ দি দিম। দি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দি দিব। আপোনালোকে যিমানটো বস্তু বনায় সেইটো অনুসৰি নিমখটো দি দিব। আৰু নিমখ হালধি দি পেলাই এনেকৈ অলপ সময় এনেকৈ লৰাই থাকিম। লৰোৱাৰ পিছতে মই ইয়াতে যিখিনি কাচকল মই কাটি থৈ দিছিলোঁ সেইখিনি কাচকলখিনি মই ইয়াতে দি দিম। এয়া দেখিছেনে, অলপ সময় এনেকৈ ভাজি থাকিব। এয়া দেখিছেনে কিমান ধুনীয়া ৰং এটা উঠি আহিছে, কালাৰ এটা। তাৰপৰা এতিয়া মই এইখিনি কাচকলখিনি ঢালি দিম। ইয়াতে দিবলৈ অকণ অসুবিধা হৈছে, সেইটো কাৰণে অলপকৈ হাতেৰে দি দিছোঁ, বাকী দিলে পৰি যাব গোটেইখিনি। আৰু এতিয়া গোটেইখিনি দি হৈ গ'ল এনেকৈ। এতিয়া মই লৰাই দিম। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিলাই দিম। এতিয়া মই ধুনীয়াকৈ এইখিনি লৰাই দিম আৰু এতিয়া লৰাই আছোঁ। আৰু অলপ সময় এনেকৈ মই ভাজি থাকিম। যিখিনি তেল দিছিলোঁ সেই তেলখিনিতে মই এইখিনি এতিয়া ভাজি থাকিম ধুনীয়াকৈ। যেতিয়ালৈকে তাৰমানে অকণ ৰংচুৱা নহয় তেতিয়ালৈকে মই এনেকৈ ভাজিয়ে থাকিম। আৰু এতিয়া মই সেইটো কাৰণে এতিয়া ভাজি আছোঁ। আৰু ভাজি এয়া দেখিছেনে কেনেকুৱা কালাৰ এটা উঠি আহিছে, ইমান ধুনীয়া কালাৰ এটা উঠি আহিছে, দেখিছেনে বাৰু। আৰু এনেকৈ অলপ সময় ভজাৰ পিছতে দেখিছেনে জলকীয়া গোন্ধও আহিছে, নৰসিংহৰ গোন্ধও আহিছে আৰু সৰিয়হৰ গোন্ধটো আহিছে। গোটেইকেইটা গোন্ধটো মিলি পেলাই যে এনেকুৱা গোন্ধ এটা ওলাই, ইমান ধুনীয়া সোৱাদ অনুসৰি গোন্ধ এটা ওলাইছে, মানে ক'বলৈ নালাগে আৰু। তাৰপিছতে এতিয়া আৰু কি আৰু অকণমান ঢাকন মাৰি দিম। ঢাকন মাৰি দিয়াৰ পিছতে আৰু এয়া ঢাকনখন উদঙাই দিলোঁ। দিয়াৰ পিছতে মই ইয়াতে অলপ গৰম পানী দি দিম। আৰু এনেকৈ ভাজি থ'লে তাৰমানে ল'ৰাকেইটাই খাবলৈ বেয়া পায় যে, সেইটো কাৰণে এনেকৈ নথওঁ। সেইটো কাৰণে গৰম পানী অলপ দি দিছোঁ। গৰম পানীখিনি দি পেলাই মই ধুনীয়াকৈ এতিয়া অলপ ভাঙি দিম। ভাঙি দিয়াৰ পিছত অকণ গ্ৰেভি টাইপ হ'ব নহয়, খাবলৈ ভাল লাগিব নহয় জানো। আপোনালোকে ৰুটিৰ লগত খায় বাৰু গৰম ভাতৰ লগত খায়, যিহৰ লগতে খায় তাতে পৰিৱেশন কৰিব পাৰিব। আৰু এতিয়া মই ইয়াত ধুনীয়াকৈ এইখিনি লৰাই আছোঁ। আৰু আলু কাচকল এনেকৈ গোটেইখিনি এনেকৈ মই ভাঙি দিছোঁ। ভাঙি দিয়াৰ পিছতে আগত যিটো পানী দিছিলোঁ গৰম পানীটো, সেই পানীটো একেবাৰতে পানীখিনি ঢালি নিদিব দেই, অলপকৈ দিব। তাৰপিছতে পানীটো নাইকিয়া হৈ থাকিলে এতিয়া আকৌ গোটেইখিনি গুড়া কৰি এনেকৈ ভাঙি দিলোঁ। ভাঙি দিয়াৰ পিছতে চাওকচোন হৈ গ'ল। এতিয়া আৰু খাবহে লাগে আৰু।